নমস্কাৰ বন্ধুসকল, আমাৰ মেট্ৰিকৰ পাৰ্টি লিপৰ পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে ইমান বাৰু ভাল হোৱা নাই দেচোন, দিছোঁ আৰু কিবাকে। কৃষ্ণা বাইদেউ সাগৰিকা সাগৰিকা মুখৰা গুটি নায়ে হাগি হাগি উঠাই একেবাৰে দিয়ে মোক একে চেণ্টাৰ ফিজান হৈছে চাহ কিমান তাত খালি খালি এই ডাঙৰ বিস্কুটৰ ভাত ঐ মোৰ চাহ খোৱা তাতে খালোঁ মুখখানে কি আকাৰ কৰি আছা দি মোক দেখাব লাগিছে নে কি কি বুজি মুখখন সৰু সৰু মিস্ত্ৰী চাহ খালোঁ ডাঙৰ সৰু নহয় ডাঙৰ খালোঁ এতিয়া হাগাহে লাগে নেকি এতিয়া দিহা নাই লেট্ৰিন আছে হাগা মোৰ লেট্ৰিন থাকিলে কি হ'ব যা লেট্ৰিনত হাগবা নোৱাৰোঁ বহুত সমস্যা মোৰ যদি ঝিৰঝিৰে এটি যায় তেতিয়া লাচ লগো বাহ হ'ব লাগব সেইটো এটা কেনেকুৱা লেট্ৰিনৰ হাগা এই একে চৌ কৰে পানী আৰে কি হ'ব মই ভাবিয়ে নাখাবি চাহ খাম মোৰ আকৌ হাগা হৈ আছে যোগাখিনি ওলো ঘৰলৈ যাম ৰাতি ওলিও খাম হাগি উঠি কি কব শেষত ধুমাহঁতৰ ঘৰত খাম চাহ ধুমা কাট খাই আহিলে এতিয়াতো বৰ্তমান আমাৰ চলি ঘৰত খালোঁ আৰু ক'তো খোৱা নাই দুই জেগাত ওলাইছিল চাহ খোৱা জেগা কিন্তু হাগা লগাৰ কাৰণে আহিলোঁ পবিত্ৰ বাইকখনতে উঠি আহি ঘৰত হ'লেও হাগিমা আনে বুলি হ'লে কি ইয়াতে উপস্থিত ইয়াতে বহি দি থৈ এতিয়া হাগা লাগো নালগো হৈছে টাংকা লাগিলে হয়তো উল্টি আহিবও পাৰোঁ হাগা লাগিলে এতিয়া হ'লেও সেই দুই ঘৰ তাত যাম হাগবা নে কি চাহ খাবা হাগবা ন হেল্ল' গাইজ আমাৰ মাইনাকেইজনীয়ে কুলিবৰ পৰীক্ষাৰ ৰিজাল্টত চাহ খাব আহিছে দে বাৰ্বি ক তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী বাৰ্বি কাশ্যপ আৰু নমস্কাৰ মোৰ নাম শ্ৰী অংকিতা ডেকা নমস্কাৰ মোৰ নাম শ্ৰী মানসী ডেকা অঁ বাৰ্বিয়ে বৰ ধুনীয়া নাচে আৰু কি ক'ব জানা অঁ গান গাব জানা আৰু কবিতা গাব জানা অঁ বৰ ধুনীয়া নাচে কিন্তু এতিয়াতো নাচা সম্ভৱ নহয় দে এটা গান গা কি গাবি পিছে হা কবিতা গাবি অঁ কবিতা গা পখিলাই পাখি মেলি নাচা উৰি উৰি আধা ফুলা কলি টিক চাই গুৰি গুৰি একাৰ লগা হালো গুৰি গলি টিক কৰে ভাল পাই কলিতিয়া পাহি গলি পাহি মেলি কলিতিয়া জাকমক কৰে উলা পখিলাৰ মন কৰে বঢ়িয়া হৈছে আৰু লিচাই কি জানা কবিতাই জানা আকৌ বাৰ হেৰিয়ে আমাৰ মানসীয়ে মই কবিতা কবিতাই জানা গান কোনে গাই দিছে গান কি আছিলে মই গাল দুইটাৰ চাপৰি কৰে না অৰিয়া বালিত ভাতে ৰান্ধি খায় দুইটাৰ চাপৰিত কৰে না অৰিয়া বালিত ভাতে ৰান্ধি খায় হাওৰাই ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায় উজনি দেশলৈ আজি বাপাই বাছ খাই একেবাৰে বেছি হৈছে কিন্তু ভাগিও লৈছোঁ ডালিমি নকয় কিয়া ডালিমি বগা কাটিও পাছ কৰাত কিমান ভাল লাগিছে আমাৰ সিমান চাহ খাওঁতে কিমান গোপামান হলিয়াই পেটত মিস্তি আৰু বুন্দিয়াই চুচ লাগি আছে মোৰ মনটো ভাল লাগছি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন কুলিপৰ ৰিজাল্টৰ কাৰণে কেনেকুৱা লাগছে আজি ৰিজাল্টৰ কাৰণে আজি গোটাই বেয়া লগা নাই মেট্ৰিকৰ ৰিজাল্ট আজি 7 তাৰিখ জুনৰ 7 তাৰিখ সোমবাৰ কি না মঙলবাৰ এই গতিকে
সকলোৰে গাঁৱৰ সকলোৰে ভাল হ'ব বুলি শুনিছোঁ। ফাৰ্ষ্ট ডিভিজন গোটেইবিলাকে ফাৰ্ষ্ট ডিভিজন লেটাৰ লৈ পাছ কৰা বুলি শুনিছোঁ। ছেকেণ্ড ডিভিজনৰ দুই এজনেহে পাইছে, কিন্তু ফেইল কৰা নামটো শুনাই নাই। বালিপতা ৭৫জনৰ ভিতৰত খালি মাত্ৰ এজনেহে ফেইল কৰিছে। এজনেহে ফেইল কৰিছে। সেই গতিকে ভাল হোৱাত ভাল হৈছে। পৰীক্ষাৰ ৰিজাল্ট আকৌ আহি আছে। এই আপোনাৰ 10 তাৰিখ জুনৰ হায়াৰ ছেকেণ্ডেৰীবিলাকৰ ৰিজাল্ট ওলাব। ভালৰ কামনাকে চিন্তা কৰিছোঁ। খানা হ'ব। আজি মোৰ ভাগিনটো ফাৰ্ষ্ট ডিভিজন পাইছে, গতিকে আমি মামা মামী মোৰ বাপা আমি গোটেইকেইটা আহিলোঁ। আমাৰ বাবুৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱাৰ কাৰণে এতিয়া আলু কাটি আছোঁ মই। এইটো পিঁয়াজ তাৰপিছত মাংস লৈ আহোঁ যায় আৰু মাংস এতিয়া আনিব যাব। কি খালি ক আৰু জেঠি আহি কি খালি ক আৰু চাহ খাইছা নাই? কিহেদি চাহ খাইছা? আহি কি খাইছা পিছে? ভালকে বুলি কৈ দিয়া। আমাৰ নিজৰা আৰু এইটো জিম্পি আহি থাকবি দে। কিয় নাম কিয়া এইটো কৰিশ্মা কি হ'ব নন্দিনা ননন কৰিশ্মা ননন এইটো জিম্পি এই কৰিশ্মা ভাগৰ ননন, এইটো সৰু ননন, এইটো ডাঙৰটো ননন আৰু সেইটো কৰিশ্মা সৰুটো ভণ্টি আৰু এইটো ডাঙৰটো বায়েক আৰু এইটো মই মামীয়েক, এইটো মোৰ ভায়েক সৰুটো ভায়েক। চবতকৈ একেবাৰে নুমলীয়া পুটো। গতিকে ইয়াক চবেই মাংস দিছে কামোৰ নোৱা এইবিলাক চব গৰিম বায়কৰ পৰা এইবিলাক গোটেই ভাতৰ ক'লে শুনা। কালি কুলিপৰ ৰিজাল্টৰ কাৰণে আমি গোটেইখিনিয়ে ব্যস্ত হৈ থাকিলোঁ। ৰাতি গোটেই খানা পিনা খাই শুই থাকিলোঁ। এতিয়া ৰাতিপুৱা শুই উঠি এনে ব্যস্ত। বাবু কৈ গাই দি বাবুক কিবা এটা গাই দিব। বাবু গাই দিছোঁ। লাইক কৰি দিব, কমেণ্ট কৰি দিব, কাটি নহয় কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব বুলি ক। ধন্যবাদ।